সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু প্ৰত্যেকটো বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুকলি বিহু পাতে। আজি আমি সেই মুকলি বিহুলৈ গৈ আছোঁ আৰু লগতে যাব আমাৰ মইনাসকলে তাত অংশগ্ৰহণ কৰিব। তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো, কেনেকুৱা লাগিছে কিন্তু আপোনালোকে জনাব। আমি এতিয়া গৈ আছোঁ বিহু মাৰিবলৈ। এয়া দেখিছে আমাৰ মইনা মইনীসকল। আপোনালোকে দেখি আছে আমি এতিয়া গৈ আছোঁ কাৰেঙৰ বাকৰিলৈ, আৰু এইবাৰ প্ৰথম মাৰিব আমাৰ মইনাহঁতে কাৰেঙৰ বাকৰিত বিহু। এই মনতে বহুত ফূৰ্তি পাইছে সিহঁতি, আৰু আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো। আমি আহি পালোহি বিহুতলী। এয়া আপোনালোকে চাই আছে আমাৰ মইনাসকলক। এয়া আমাৰ মইনাসকলক আপোনালোকে দেখিছে, সিহঁতি নামি আছে গাড়ীৰ পৰা। এয়া আপোনালোকে দেখিছে আমাৰ মইনাহঁতক, আৰু সিহঁতি আহি বহিলেহি ধুনীয়াকৈ অতিথি গৃহত। আৰু বহুত গৰম, বহুত ডাঙৰকৈ ৰ'দ দি আছে, সেই মইনাহঁতক ওলাব দিয়া নাই বাহিৰলৈ। এয়া আপোনালোকে দেখি আছে এটা বিহু দল। আমি চিনাকি হ'ম এতিয়া বিহু দলটোৰ লগত। এয়া চন্দ্ৰকৰ পৰা আহিছে, বন্ধুসকললৈ আমাৰ কনিষ্ঠসকললৈ বিহুৰ পৰম যাচিছোঁ। নতুন বৰ্ষটো সকলোৰে বাবে শুভ হওক তাৰে কামনা। এয়া আপোনালোকে দেখিছে এটা নৃত্য দল আহি চাহত ৰৈ আছে। এয়া মেচুৰ জাকৈ নৃত্যৰ কাৰণে পালেঙিৰ পৰা আহি পাইছে। এয়া আপোনালোকে দেখিছে এটা নৃত্য দল, এয়া চাওক আহি পাইছেহি। আৰু এইয়া আমাৰ চাউণ্ডৰ দাদাসকল। আৰু খন্তেক পিছতে কণী যুঁজ খেলৰ আৰম্ভ হ'ব, আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। আৰু এইয়া আপোনালোকে চাই আছে কণী যুঁজ খেল। প্ৰত্যেকটো বছৰেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৰম্পৰা ৰক্ষা কৰি কণী যুঁজ খেল পাতে। আপোনালোকে দেখিছে সেইটো কণমানি ঢুলীয়া, চাওক কিমান সুন্দৰকৈ সি ঢোল বজাইছে, স্পষ্ট চাপৰ ফুটিছে তাৰ হাতত। এইবাৰ আমি আগবাঢ়িলোঁ শোভাযাত্ৰালৈ। এয়া আমাৰ মইনাসকল সাজু হৈছে, আপোনালোকে দেখিছে শোভাযাত্ৰাৰ কাৰণে। আৰু কমিটিয়েও এখন শৰাই দি সিহঁতক আদৰণি জনাইছে, আৰু আপোনালোকে চাই থাকক শোভাযাত্ৰা। আপোনালোকে দেখিছে ইমান আনন্দৰে সকলো ধুনীয়া নাচনি একেলগে হৈ সকলোৱে নাচি বাগি শোভাযাত্ৰা কৰি আছে, আপোনালোকে দেখিছে। এয়া দেখিছে আপোনালোকে গড়গাঁও কাৰেঙৰ মুকলি বিহু শোভাযাত্ৰা প্ৰদৰ্শন কৰি আছে। হাতত ঢোল পেঁপা লৈ সকলো ডেকা জীয়ৰী আগবাঢ়ি আহিছে
এয়া অসমৰ কৃষ্টি ৰাখিবলৈ আপোনালোকে দেখি আছে। ইয়াত দেখিছে আপোনালোকে কাৰেঙৰ ওপৰৰ দৃশ্য দেখিছে সকলোৱে। এক আনন্দময় পৰিস্থিতি বিৰাজ কৰিছে। এয়া চাওক আপোনালোকে, এয়া আপোনালোকে দেখি আছে মৰমৰ ৰঙালী বিহুটি আদৰিবলৈ প্ৰতিজন অসমীয়া আৰু বিহুৱা বিহুৱতী ওলাই আহিছে। আপোনালোকে দেখি আছে কিমান আনন্দৰে কিমান ফূৰ্তিৰে সিহঁতে নাচি বাগি আমাৰ ৰঙালী বিহুটিক আদৰিছে। এটি সুন্দৰ দৃশ্য, এটি সুন্দৰ শোভাযাত্ৰা। এয়া শাৰী শাৰীকৈ সকলো আগবাঢ়িছে আৰু পাছে পাছে আমাৰ মইনাসকলো আগবাঢ়িছে। আপোনালোকে দেখি আছে। এয়া কাৰেঙৰ ওপৰৰ পৰা বহুত মানুহে চাই আছে শোভাযাত্ৰা। ইয়াতে আমাৰ শোভাযাত্ৰা শেষ হৈছে আৰু মইনাসকলে বোলে নাচিব অকণমান কাৰেঙৰ বাকৰিত। আৰু ময়ো উঠি আহিলোঁ ওপৰলৈ সিহঁতক ওপৰৰ পৰা অকণমান চাওঁ বুলি। আপোনালোকে দেখিছে দুয়োটা দল একেলগে নাচিছে, এটা সুন্দৰ দৃশ্য। আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টো আৰু ইয়াৰ পাছতেই আমাৰ মইনাসকলে মুকলি বিহু উদ্বোধন কৰিব। আপোনালোকে দেখিছে এইবাৰ প্ৰথম আমাৰ মইনাসকলে ইমান মানুহৰ আগত বিহু প্ৰদৰ্শন কৰিছে। সেইকাৰণে সিহঁতে অলপ ভয়ো কৰি আছে। চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'টো।
সন্দিকৈ ডাঙৰীয়া আমি অনুৰোধ জনাইছোঁ এখনি বিহুৱান এয়া আপোনালোকে দেখিছে বিহু চাবলৈ অহা ৰাইজ কিমান ভিৰ লাগিছে আপোনালোকে দেখি আছে আৰু এইটো ওচৰতে জাকৈ নৃত্যৰ দলটি ইয়াৰ পিছতে এওঁলোকে জাকৈ নৃত্য প্ৰদৰ্শন কৰিব বিহুৰ মৰম যাচিব যথেষ্ট কৰিছে কষ্ট কৰিছে তেখেতে ৰোজা ধৰি আছে আজি ৰোজা ধৰি থকা আজি 15টা দিনৰ আগৰ পৰা যথেষ্ট কষ্ট কৰিছে বিহু চাই বিহু মাৰি আমি ওলাই আহিলোঁ এতিয়া বাহিৰলৈ আৰু আপোনালোকে দেখি আছে এয়া বাহিৰত আমি ৰৈ আছোঁ যাব পৰা নাই আৰু এইফালে চাওক আপোনালোকে মানে কিমান মানুহ আন কেইবাৰতকৈ মানে বহুত বেছি মানুহ হৈছে এইবুলি আৰু ইয়াৰ গাড়ী ঘোঁৰাবোৰ বহুত বেছি আমি লাহে লাহে গৈ যাব লাগিব মানে বহুত মানুহ হৈছে সেইটো কাৰণে মানে গাড়ী ঘোঁৰাবোৰ পূৰা জাম লাগি গৈছে আপোনালোকে দেখিছে যাব পৰা নাই আমি মাজে মাজে যাবলগীয়া হৈছে আমি বিহু চাবলৈ গৈছিলোঁ বিহু মাৰিবলৈ গৈছিলোঁ আমাৰ বিহু দলটো দেখিছে আপোনালোকে এতিয়া বিহু মাৰি আমি এতিয়া আমি হৈছোঁ ঘৰমুৱা পক্ষী সকলোৱে হয় নাই এতিয়া আকৌ ক'ৰবাত পকে মাৰিবা নি তোমালোকে আমি কৈ আছোঁ দেখিছে আমাৰ টীমটো আহি আছে এইফালে পিছফালে ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ আৰু বিহুৰ ওলগ জনালোঁ ইমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিম পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক তেতিয়াহ'লে বাই বাই